চোন একোৱে নাই এনেকুৱা আপোনাৰো হৈছে নেকি নমস্কাৰ মই প্ৰিন্সি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ'লৈ আজি মই আপোনালোকলৈ এটা ব্ৰেডৰ লাডু লৈ আহিছোঁ ঠিক আছে বেছি দেৰি নকৰি বলক যাওঁ মোৰ পাকঘৰত ব্ৰেড লৈ লৈছোঁ 4খন এইখন এতিয়া মই ধুনীয়াকৈ অলপমান ৰিফাইন দি পিনি ফ্ৰাই কৰি লওঁ লৈছোঁ আৰু এতিয়া ব্ৰেডকেইখন দি দিম এইফালে ব্ৰেড লৈ ল'লোঁ মছলা লৈ লৈছোঁ এইফালে অলপমান ময়দা লৈছোঁ আৰু বইল আলু পিঁয়াজ জলকীয়া এতিয়া ময়দাখিনি এতিয়া ব্ৰেডখিনি এনেকৈ সৰু সৰুকৈ ছিঙি ল'লোঁ আৰু এতিয়া ইয়াত ময়দা বইল আলু পিঁয়াজ জলকীয়া নিমখ সকলোখিনি মিক্স কৰি পানী দি অলপমান পানী দি মঠি দিম এইখিনি হৈ গৈছে ধুনীয়াকৈ পানী দি এতিয়া মঠি দিলোঁ আৰু এতিয়া লাডু কৰিম ধুনীয়াকৈ এতিয়া লাডু কৰি লৈছোঁ আৰু ৰিফাইনত ফ্ৰাই কৰি লওঁগৈ চাই থাকিব ভিডিঅ'টো এইকেইটা হৈ গ'ল এইটো চাওক কি ধুনীয়া মচমচীয়া হৈছে ভিজি গৈছে পুৰা এইখিনি ব্ৰেড লৈ লৈছোঁ আৰু ইয়াতে মই মছলা হালধি নিমখ সকলোখিনি মিক্স কৰি দিছোঁ আৰু অলপমান পানী দি এইখিনি এটা বাতিত লৈ ল'লোঁ পিঁয়াজ জলকীয়া মছলা সকলোখিনি মিক্স কৰি দিছোঁ আৰু অলপমান পানী দি ধুনীয়াকৈ মঠি লওঁ এতিয়া ইয়াত ময়দা কিন্তু মিক্স কৰা নাই আগৰ ৰেচিপিটোত ময়দা মিক্স কৰিছিলোঁ কিন্তু এইটোত মিক্স কৰা নাই এতিয়া ধুনীয়াকৈ এনেদৰে লাডু বনাই ল'ম ময়দা মিক্স কৰিলে লাডুটো বনাবলৈ ময়দাখিনি পানী দি অলপমান গুলি লৈছোঁ আৰু তাতে অলপমান নিমখ দি দিছোঁ আৰু এতিয়া লাডুখিনি ইয়াত দি দিম এতিয়া হৈ গৈছে আৰু এতিয়া ধুনীয়াকৈ ৰিফাইনত মই ফ্ৰাই কৰি লওঁগৈ এইকেইটা হৈ গৈছে এতিয়া মই খাই চাইছোঁ এইটো হৈছে ময়দা জুবিয়াই পিনি বনোৱাটো হয় মানে আগে ব্ৰেডখিনি পানী দি মঠি যোনটো লৈছিলোঁ ময়দা নিদিয়াকৈ এইটো খুব ভাল হৈছে খাবলৈ আপোনালোকে খাই চাব এবাৰ তাৰপিছত এইটো হৈছে ময়দা মিক্স কৰি বনাইছোঁ এইটোতকৈ কিন্তু মই এইটো খাই বেছি ভাল পাইছোঁ কিন্তু এইটো বনাবলৈ সহজ ময়দা মিক্স কৰাটো তেলত ফ্ৰাই কৰিবলৈ ভাল এইটোত কিন্তু যোনটো ময়দা জুবিয়াই লৈছোঁ তেলত ফ্ৰাই কৰিবলৈ অকণমান দিগদাৰ হয় কিন্তু খাই এইটো বেছি ভাল লাগিছে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ বাই বাই